আপোনালোকে দুপৰীয়া ভাত খালেনে? মই এতিয়া বজাৰৰ পৰা আহিলোঁ, মাছ অকণমান লৈ আহিলোঁ, এতিয়াহে বনাব ওলাইছোঁ। 1 বাজিল। ইমান ৰ'দ দিছে, ৰ'দত যায়ো মাছ ল'লোঁ। তাৰপাছত ৰাতিৰ কাৰণে বজাৰ অকণমান ল'লোঁ, বেঙেনা চেঙেনা আনিলোঁ, পিঁয়াজ চিয়াজ আনিলোঁ, কিবাকিবি ভেন্দি চেন্দিও আনিলোঁ। এতিয়া মাছ বিলাহী বনাম, তাৰ কাৰণে আদা নহৰু কাটি আছোঁ। ইফালে আলু হেৰি কৰি আছোঁ, বইল কৰি আছোঁ। তাৰপাছত আলু বইল কৰি আছোঁ। এয়া মাছ, বিলাহী, আদা নহৰু, জলকীয়াটো নাখায়ে। ভাতকেইটা হ'ল, অকল আলু বিলাহী মাছ বনাম আৰু মাছ কেইপিচমান থৈ দিম ভাজি। এতিয়া এনেকৈ চিম্পুলকৈ খাম, ৰাতি আকৌ বেঙেনা চেঙেনা কিবাকিবি বনাম। সেইবিলাক বজাৰ পাতি লৈ আহিলোঁ। নেমু টেঙা আনিছোঁ, গৰমত ঠাণ্ডা এটা আনিলোঁ, খালোঁ। এতিয়া মাছ বনাম।